ঘৰ দুৱাৰ মুচি ৰাতিপুৱাই মূৰ গা ধুই ৰেডি হ'লোঁ। আজি বেটা পায়স অকণমান দিবলৈ আছিলে, বহুত দিনতে দিম বুলি ভাবি থৈছিলোঁ। তাকে আজি বোলো ল'ৰা ছোৱালী কেইটামানকো মানে মাতিছোঁ, পায়স দি দিওঁ। তাকে আজি ল'ৰা ছোৱালী স্কুলো বন্ধ, তাকে ভাবিলোঁ বেটা আৰু ঘৰত ধুনো আছিলে, তাকে বাপেকক ক'লোঁ কালি বজাৰকেইটা কৰি দিবলৈ, বজাৰখিনি কৰি আনি দিলে। আজি তাকে ৰাতিপুৱাই ঘৰ দুৱাৰ মুচি এতিয়া পায়স ৰেডি কৰিম আৰু তাকে আপোনালোকক পায়স কেনেকৈ হেৰি কৰোঁ, ল'ৰা ছোৱালীকেইটা মাতি আনি কিনো কৰোঁ দেখামচোন দেই, চাব আপোনালোকে। আমি গাখীৰ আনিবলৈ যাওঁ এতিয়া, বেটা আৰু মই পায়স দিবলৈ। দেহাই ফ্লেক্স আকৌ এয়া বেটা আৰু মই গাখীৰ খীৰাইছে, আমি আহি পালোঁহে গাখীৰ নিবলৈ। ঠিকে আছে, টান হ'বগে লাগে, এনেকৈ ঢিলা হ'লেই ভাল লাগে পায়সটো। ঠিকেই হ'বগে, অকণ শুকাই যাব নহয়। ধুনুন ধুনুন বাহঁত আহিলে উঠা। এই আমাৰ ধুনুন শুয়ে উঠা নাই আজি। এইটো আমাৰ ধুনুন উঠি গ'ল, ব'লা। একদম মজাক চাউনি দিছে। কেনেকৈ চাইছে চোৱা আকৌ। আইঅ ৰাম। মেলি আজৰি হৈ এতিয়া ওলাইছোঁ মই মামাহঁতৰ ঘৰলৈ। মা মই নবৌ যাম, মাতিছিলে আমাক বিহু ভাত এসাঁজ খাবলৈ, তাকে ওলাইছোঁ। পটককৈ মাতিলে আকৌ ফোন কৰি লৰালৰি কৰিব লগা, ভিডিঅ'টো বনাবলৈ নহ'লে তাহাঁতক পায়স দিয়া। ফটোখনকে মাৰি থলোঁ আৰু বেটা নুশুৱে আকৌ। এইজনী জেঠাই আমাৰ পুৰা জুহালত বহি তাই কি কৰি আছে ভগৱান জানে। ব্লগটো আৰম্ভ কৰিব পৰাই আছে জেঠাই। Hey guys. বেছিকৈ ক'ব নাজানে, অভ্যাস কৰিছোঁ মই। এইডাল লৈ আছোঁ, নিদিবি আকৌ, এনেই কৈছোঁ মই। কি কয় ভিডিঅ'ত লৈছোঁ। আলহী আহিছিলে আমাৰ ঘৰলৈ আজি, নিজে নিজে বনাই বনাই খাইছে আৰু। এইজনী আমাৰ আইতা। এতিয়া ভাত বাঢ়িব লৈছোঁ আমি। পানী এইটো নেকি পানী